নমস্কাৰ, ৰূপম গগৈ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। আৰু আজি হৈছে মানে ইংৰাজী 31 ডিচেম্বৰ, মানে বছৰটো লাষ্টৰটো দিন। সেয়েহে ভাবিলোঁ আপোনালোকৰ মাজত ভিডিঅ' এটা বনাওঁ আৰু আপোনালোকৰ মাজত অলপ শ্বেয়াৰ কৰোঁ, আৰু মানে চিন এটা হিচাপে আমিও থৈ দিওঁ আৰু। তো সেই গতিকে ভিডিঅ'টো বনালোঁ। আৰু বৰ্তমান মই আছোঁ অনন্তদা দোকানত, মানে এখেত মোৰ দাদাৰ নিচিনাই হয়। তো তেখেতৰ দোকানত আছোঁ। তেখেতে মানে আজি যিহেতু 31 ডিচেম্বৰ, সেইকাৰণে কাটিছিলে মানে গাহৰি। সেইফালে বাহিৰত দেখিছে পূৰা গাহৰি, অকল গাহৰিয়ে নহয়, গাহৰি ব্ৰইলাৰ সকলোবিলাক আছে। গাহৰি মানে প্ৰায় শেষ হওঁ অলপমানহে আছেগৈ। তো কি কৰিব, আজি পাৰ্টি চাৰ্টি কৰিব নেকি? আজি পাৰ্টি কৰিব লাগিব, নকৰিলে কেনেকৈ হ'ব? অঁ, পাৰ্টি কৰিব। তো ফোন কৰিম আকৌ। তো একেলগতে সন্ধিয়া সময়ত কৰিম। সন্ধিয়া মানে কি, আজিতো গোটেই মানে ৰাতিটো কৰিব লাগিব, হয় নাই বাৰু? আজি ৰাতিটো চলিব লাগিব। অঁ, তো তেতিয়া ভাল লাগিব। আৰু আজি মানে এটা পাৰ্টি অনলাইন হ'ব, গোটেই আমি ফেমিলি লৈ, আমি বাৰু ফেমিলি থকা মানুহ, সকলোবিলাক চবৰে ফেমিলি যাব। তো ফেমিলি লৈ গৈ পূৰা মাংস চাংস ব্ৰইলাৰ চইলাৰ পুৰিম, গাহৰি চাহৰি নিম ন। গাহৰিটো আজি আপোনাৰ ওচৰত এভেইলেবল। গাহৰিৰ কাৰণে চিন্তাই নাই, গাহৰি টেনশ্যন নাই। ব্ৰইলাৰ এটা মই লৈ লওঁ, মোৰ ওচৰত বেছি পইচা নাই, কাৰণ মই বেছি ধনী নহয়। তো আৰু ভিনদেউ আছে, ভিনদেউ যে হাঁহ চাহ এটা যদি লৈ লয়, আমাৰতো আজি পাৰ্টি গৰম। আহি ডাইৰেক্ট পিকনিকৰ জেগাত মানে ক'ত ভিনদেউহঁতৰ ঘৰত চাব পাৰে। এইফালে মানুহবিলাক বহি আছে, আৰু মানে বহুত মানুহ আমাৰ আহিবলৈ কাৰণে বাকী আছে। আৰু এইফালে আয়োজনবিলাক গাহৰি মাংস, এয়া গাহৰি মাংস মানে ষ্টিকত দিব লাগিব। এইফালে ষ্টিক খাৰা কৰি থোৱা আছে। আৰু এইফালে ব্ৰইলাৰ মানে পূৰা উঠিয়ে আছে, এইটো আজি গোটাই আকৌ অপাৰেশ্যন হৈছে এয়া আজি, এইটো চলি আছে। আৰু এইফালে হাঁহৰ মাংস আছে। এই হাঁহ মাংসখিনি সিহঁতি এতিয়া কি ষ্টাইলত বনাই ক'ব পৰা নাই, এতিয়ালৈ বনিব। আৰু আজি আৰু তাতকৈ ডাঙৰ ছাৰপ্ৰাইজ, হাঁহৰ লগত এটা কণী ফ্ৰী পালোঁ। আচলতে হাঁহজনী মাইকী হাঁহ আছিলে, তো কণী চণী পালোঁ। আৰু এইফালে ঋতু আজি এতিয়া মালটো কাটিলে, মজা আছে। এতিয়া ধুনীয়াকৈ মানে খানা পিনা হৈ থাকিব, মানুহ চানুহ আহিব আছে। আৰু তেনেকুৱাই আৰু আমাৰ নিচিনা মানুহৰ পাৰ্টি। তো চাই থাকিব। আৰু আমাৰ আহিবলগীয়া মানুহবিলাকো আহি গ'ল, সকলোবিলাক। এইফালে অনন্তদা আহি গ'ল, এইফালে ৰাজদা, হাই এটা দি দিয়ক। এইফালে ৰাজদা বৌ দেই, আৰু এইফালে অনন্তদাহঁতৰ বৌ ঋতু। আৰু এইফালে ষ্টিকবিলাক দেখিছে, খালি আমি মানে যিটো বস্তুত ষ্টিকডাল বান্ধিছিলোঁ ন, সেই ডাংডাল মানে ভাগি পৰিলে, সেইটো কাৰণে এতিয়া তলতে এনেকৈ আউজা দিব লগা হৈছে। আৰু আধা সিজা হৈছে প্ৰায়, আৰু কলত বেৰি সিজাব লাগিব। আৰু ব্ৰইলাৰটো হালতটো খালি অলপ বেলেগ ধৰণৰ হৈ গ'ল, ভিতৰে জ্বলি গৈছে আৰু মানে। এতিয়া আমাৰ মাংস বিতৰণি চলি আছে দেই। ষ্টিক এডাল যাৰ ভাগত চবেই লৈ লওক। আৰু বিতৰণি চলি আছে ষ্টিক। এতিয়া ষ্টিক এইফালে লৈ লোৱা, এডাল লৈ লোৱা। প্ৰিয়ংকা একডাল লোৱা। ৱা মোক দিয়ক। খাবা নেকি তুমি? এই গাই চাই পৰিছে, টোপালে দিয়ক। এতিয়া খাই মেলি চবে টেষ্টটো কৰি দিব লাগে। আৰু লেটেষ্ট লোৱা, খাই কিনি ৰিভিউটো দিয়া। মজা। আমি আকৌ অকলে দেই। টেষ্টি নে? লোৱা এইটো ৰিভিউটো দিয়া, কেনেকুৱা টেষ্টি নে? পুৰা মানে মই বেলেগক দেখাই থাকোঁতে নিজে খাবলৈ পাহৰিছে। কেমেৰাটো ধৰিলে মানে ভাল লাগিব। যোন ধৰিবা নি অকণমান, ধৰাচোন ধৰা। একডোখৰ টেষ্টটো লওঁ, কেনেকুৱা লাগে ন, বহি লওঁ। এনেকুৱা চাটনি বনাই মজা লাগিছে নকল। ভাল লাগেতো বহি খাবলৈও জেগাডোখৰ সৰু, এডোখৰ তেল, এডোখৰ খাই ইমান ভাল নালাগিব। দিয়কচোন অকণমান। কেনেকুৱা ভাইটি? বঢ়িয়া। চোন কেনেকুৱা লাগিছে? বঢ়িয়া দিয়কচোন অকণমান চাওঁ। চাটনি প্লেটটোত চালিয়া বনভোজত তেনেকুৱাই আৰু, কলপাত হোৱা হ'লে বেছি ভাল লাগে। মাল মাগুৰ আকৌ সেইটো খাবলৈ আছে। মাল মাগুৰ বুলি ক'ব লাগিব এতিয়া। ভালে আছ? পুৰা বঢ়িয়া হৈ গৈছে। এইবাৰ আমাৰ ভিনদেউ টেষ্টটো কওক, কেনেকুৱা লাগিছে? মজা মজা। ঋতু কি ঠাণ্ডা কেলে? আৰে মানুহবিলাক আজি ইমান ঠাণ্ডা কেলে?
চব ঠাণ্ডা 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 এইবাৰ ল'ব কৈছোঁ অঁ টেষ্টটো দিয়ক কেনেকুৱা লাগিছে পুৰা অলপ পুৰা জছত দিয়ক আৰু এইফালে পুৰা মানে পুৰা নিচা খাই পুৰা মানে আৰু মুখখন তাই মানে কেতিয়াও মুখখন নেদেখায় এই মানে যেতিয়া হ'লেও বিয়া লাজ কৰে ভাত কেইটা লাজ কৰে পুৰা খাইছোঁ আৰু গাহৰি আৰু গোটেই মানুহবিলাক যে বাহিৰত আছে তুমি ইয়াত কি কৰিছা মই টিভি চাইছো টিভি চালে নহ'ব নহয় চব মানুহ বাহিৰত বহি আছে ন নহয় ই মাংস খাবলৈ মাতি আছে নাই মোবাইল পাই নোযোৱা এই শুনিলা ভায়া ভায়া কি হৈছে হে কি হৈছে মোবাইলৰ মাত শুনি নোযোৱা হয় নাই মোবাইল চাইছে ব'লা তুমি ব'লা ই থাকক যাম এই মাংস এই ব'লা গোটেই মানুহ চব আছে ব'লা আৰু ব'লা ব'লা কিনো যাম নহয় ঢেৰ মানুহ আছে বহিব জেগা নাই মোলে ব'লা থিয় হৈ থাকিম আমি আৰু তাত এতিয়া নাচিব লাগিব তাত পুৰা 31 ডিচেম্বৰ পুৰা নাচিব লাগিব এইটো অঁ নাচিম নাচিম বুলিয়ে আহিছো অঁ ব'লা ব'লা খাই পিনে খতম কৰিবলৈ হাজমলাও লৈ আৰু বহুত খাবলৈ আছে যাওঁ হা ব'লা 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 ৰিম'টটো থৈ লওঁ গৈ অঁ থৈ দিয়া যায় তাই মানে অথনিৰ পৰা আমি বাহিৰত আছোঁ তাই মানে নিজৰ ষ্টিকডাল ল'লে লৈ মেলি তাৰ ভিতৰত চালা কি চালা সেইবোৰ কি নহয় তাত খালো ন আৰু জেগা নাই মানুহ আলহী আছে নাই লাজ লাগে লাজ কৰিলে নহ'ব আমি তাক ঘৰৰ মানুহ নাথাকিব লাগিব ব'লা হয় নেকি বোলা বোলা জেগাই নাই দেখিছা নে কিমান ব'লা আৰু এনেকুৱাকৈ ব্যৱস্থা কৰি লোৱা হৈছে মানে গেছটোত দিছে কাপোৰ চাপোৰ লগাই দিছোঁ আৰু কাপোৰ মানে হেৰি হৈছে ন ঠাণ্ডা লাগে ন তো কাপোৰ চাপোৰ লগাই দিয়া হৈছে তেনেকুৱাকৈ ব্যৱস্থা কৰি মেলি এনেকৈ ব'লা 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 এই ব'লা তুমি যোৱা তাৰপিছত মই যাম অঁ তাৰ পাছতহে হ'ব আৰু হেপী নিউ ইয়েৰ হৈ গ'ল সকলোকে মোৰ ফালৰ পৰা দি দিছোঁ আৰু এইফালে আমাৰ ব্ৰইলাৰ মাংস এতিয়া মানে আমি একদম 2023তে খাইছোঁ দেই প্ৰথম মই খাই লৈছোঁ দেই পাঁচৰ পৰা সিজাই আছোঁ হয় নাই বাৰু এতিয়া 23ত মানে বৰ্তমান 1 বছৰ মূৰত খাইছোঁ ব্ৰইলাৰ মাংস 1 বছৰ 2022ত পোৱা মাংস 2023ত খাইছোঁ অঁ এবছৰত পোৱা মাংস কেনেকুৱা টেষ্টি হ'ব তাকেতো এবছৰ ইন্তজাৰ কৰিছোঁ 1 বছৰ ইন্তজাৰ কৰি খাইছোঁ এইটো দৰ্শকসকলক কিবা এটা কৈ দিয়া নাই মই ক'বলগীয়া একো মোৰ ফালৰ পৰা নতুন বছৰ আপোনালোকক দিনটো ভালকৈ যাওক প্ৰতি বছৰটো ভালকৈ যাওক আৰু এনেকৈ ফূৰ্তি কৰি থাকিব লাগে আজি আমি বহুত ফেমিলি গোট খালোঁ বহুত ভাল লাগিলে হয় নাই বাৰু এনেদৰে প্ৰতি বছৰে যেন আমি পাৰ্টিটো কৰিব পাৰোঁ তাৰ কাৰণে কামনা কৰিলোঁ আৰু ঠিকে কিবা এটা ক'বা নে ৱাহ মজা চলিড নিউ ইয়েৰ আহি মেলি মানে ডাইৰেক্ট ঘৰত আচলতে কালি আমি 3:30 মান বজাতে পাইছিলোঁ তো মানে ৰাতি আহি কিনি আকৌ নবনালোঁ আৰু ওচৰত মানুহ শুই আছিলে আমাৰ ভাগৰ লাগি আহিছে ন তো সেই গতিকে নবনালোঁ তো আজি মানে ভিডিঅ'টো সামৰণি মাৰি দিওঁ তো আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এই সকলোবিলাক কৰি দিব ছাবস্ক্ৰাইবটো মানে কৰিবই আৰু নাপাহৰিব মানে ছাবস্ক্ৰাইব কৰিবলৈ আমি অলপ উৎসাহ পাওঁ ন তাকেতো আৰু সকলোকে পুনৰবাৰ মানে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ তো আজিলৈ বাই বাই